পুনৰবাৰ স্বাগতম জনালোঁ আজি মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু এমাহ ধৰি মই কোনো ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ, মানে মোৰ ক'বলৈ গ'লে এক্সাম চলি আছিলে আৰু এনেকুৱা কোনো ভিডিঅ' বনোৱা হোৱা নাছিলে যে মই আপলোড দিব পাৰিম। সেইটো কাৰণে আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছোঁ। আজি বিশেষকৈ মই যাব লৈছোঁ লখিমপুৰ, অসম ছাত্ৰ সন্থা সাধাৰণ সভা লখিমপুৰ। আজি সেইটো কাৰণে আমি লখিমপুৰ যাম, সেইটো কাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ব'লক তেতিয়াহ'লে জাৰ্ণিটো কেনেকুৱা হয় আপোনালোকক দেখাই থাকিম। যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে অলপ স্কিপ নকৰা ভিডিঅ'টো আগলৈ চাই দিব। ব'লক তেতিয়াহ'লে আজি ভিডিঅ' দিয়াৰ পৰা আমি আৰম্ভ ৰেডি হৈ গ'লো ওলাই মেলি। এতিয়া বৰ্তমান বেগ চেগো ৰেডি হৈ গ'ল, আমাৰ সকলো বস্তু পেকিং হৈ গ'ল। এতিয়া বৰ্তমান আমি লগৰকেইটা বহিছোঁ চাৰিআলিত, বহিছে লগৰখিনিক লগ ধৰি। তাৰপৰা আমি যাত্ৰা আৰম্ভ কৰোঁ। ব'লক চাৰিআলি আমাৰ বন্ধুসকল, আমাৰ ইয়াত জয়ন্তদা আহি পাই গ'ল। দাদাসকল আহি পাই বেগ চেগ ৰেডি। এতিয়া বেগ চেগ ৰেডি, আমি এতিয়া যাওঁ ধুনীয়াকৈ। ক'লৈ যাম এতিয়া আমি? লখিমপুৰ। দাদা কেনেকুৱা লাগিছে? আমি সাধাৰণ সভালৈ যাম। উজান বজাৰ এতিয়া আহি পাই, চুপাৰখন আহি পোৱা নাই, যিহেতু চুপাৰখন আহোঁতে অলপ লেট হ'ব। সেইটো কাৰণে ইয়াত কিবা ভোক লাগিছে বৰ জোৰছে। লগৰকেইটা আছে, কিবা এটা খাই লওঁ। অৰ্ডাৰ দিছে, আহি পাইছে, খাই লওঁ। খাই লোৱাৰ পিছত আমি আৰু সম্পূৰ্ণৰূপে যাত্ৰাটো আৰম্ভ কৰোঁ। যাব ওলাই গ'লো আমি ৰেডি। এতিয়া আমি পূৰা লখিমপুৰলৈ যাত্ৰা কৰি ৰেডি হৈ বেছি ক'ত যাব ওলাইছা? ধেমাজি হে লখিমপুৰ ভুলকৈ কৰিলা তুমি। আমাৰ মিনা আমি চুপত আহি বহি আছোঁ আগতীয়াকৈ, কাৰণ মানুহ আহি পোৱা নাই আৰু কিছুমান আহিব বাকী আছে। আমিতো এতিয়া কি হ'ব বুলি পূৰা আমনি লাগি গৈছে, কি ক'ম আৰু ৰখি পূৰা আমনি লাগি গৈছেগৈ। কেতিয়া যাই পাম, ভোক লাগিছে আৰু পূৰা। এতিয়া আপোনাৰ কেইটা বাজিলে মিনা? আপোনাৰ 10টা বাজিব হ'ল, 10টা বাজে আৰু যাবলৈ ৰেডি হৈ গ'ল। বাছ ষ্টাৰ্ট কৰিলে আমি পূৰা ফাইনেলি যাবলৈ হৈ গ'ল। আহি গ'ল সেই সময়টো যে আমি গৈছোঁ লখিমপুৰ সাধাৰণ সভা চাবৰ কাৰণে। চাই থাকিব লখিমপুৰৰ পৰা, চাই থাকিব। তেতিয়াহ'লে কালি ব্লগ কৰিব লখিমপুৰৰ পৰা, লখিমপুৰৰ চাই থাকিব। ভাত পানী খাই ল'লোঁ, ভাত পানী খাই এতিয়া বাকীবিলাক আহিছে, বাকীবিলাক যাওঁ আৰু। ঠাণ্ডা লাগিছে নে? ঠাণ্ডা আমি যাব লাগে।
বন্ধুসকল আহি পাই গ'লোঁ লখিমপুৰ ৰাতিপুৱাৰ পৰা হোটেল বিচাৰোঁতে বহুত পলম হৈ গ'ল এতিয়া পূৰা পিছলৈ আহিছে পূৰা বেডিং চেডিং লৈ এতিয়া যোনখন হোটেলত আছিলে সেইখন জেগাত অলপমান প্ৰব্লেম চলি আছে সেইটো কাৰণে এখন বেলেগ হোটেল আমি চিফ্ট কৰিছোঁ এখন বেলেগ হোটেললৈ যাওঁ বেলেগ তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু নেক্সট ব্লগ এটা বনাম যিহেতু আমাৰ আছু প্ৰগ্ৰেম আছে আছু প্ৰগ্ৰেম এটা এক্সট্ৰাকৈ ব্লগ এটা বনাম তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে খতম কৰিব দিছোঁ শেষ কৰিব দিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰি দিব মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আগলৈ যদি ভাল ভিডিঅ' এনেকৈ বনালে আপোনালোকে প্লিজ অলপমান ছাপোৰ্ট কৰি দিব বাই বাই আকৌ নেক্সট ভিডিঅ'ত